নমস্কাৰ বন্ধুসকল, আজি আমি কোনটো গান প্ৰেক্টিছ কৰিম আপোনালোকে ইতিমধ্যে গম পাইছেই চাগে। আজি আমি প্ৰেক্টিছ কৰিম জুবিন দাৰ এটি অতিকৈ জনপ্ৰিয় গীত নবৌ। এই গানটো আছিলে এনকে প্ৰডাকশ্যনৰ হিয়ামন এলবামটোৰ, কথা সুৰ আছিলে মানস ৰবীন্দাৰ, আৰু তেতিয়া সেই ৰিলৰ কেছেটটো আছিলে। আজি সেই গানটোৰ আমি গীটাৰৰ ইণ্ট্ৰ' পাৰ্টটো চাম। এটা কেছেটৰ ৰিলৰ জামানাৰ এটি গীত আজি চাই লওঁ আহক। প্ৰথমে আমি চিধা চিধি নোটকেইটা চাই লওঁ। তো আৰম্ভ হৈছে 1 নম্বৰ ষ্ট্ৰিঙৰ 8 নম্বৰ ফ্ৰেটৰ পৰা। 1 নম্বৰ ষ্ট্ৰিঙৰ 8 নম্বৰ ফ্ৰেট, 6 নম্বৰ ফ্ৰেট, 5 নম্বৰ ফ্ৰেট আৰু 2 নম্বৰ ষ্ট্ৰিঙৰ 8 নম্বৰ ফ্ৰেট। প্ৰথম পাৰ্টটো এইটো। নেক্সট পাৰ্টটো আৰম্ভ হৈছে 1 নম্বৰ ষ্ট্ৰিঙৰ 6 নম্বৰ ফ্ৰেটৰ পৰা। 6 নম্বৰ, 5 আৰু 2 নম্বৰ ষ্ট্ৰিঙৰ 8, 6। আকৌ এবাৰ বজাই দিছোঁ প্ৰথমবাৰ। তাৰপিছত 3 নম্বৰ পাৰ্টটো হ'ল। 3 নম্বৰ পাৰ্টটো আৰম্ভ হ'ব 2 নম্বৰ ষ্ট্ৰিঙৰ 8 নম্বৰ ফ্ৰেটৰ পৰা। 8, 6, 5। তাৰপৰা 3 নম্বৰ ষ্ট্ৰিঙত 7, 5, 3। আকৌ এবাৰ শ্ল'কৈ বজাই দিছোঁ। এতিয়া প্ৰথম পাৰ্টটো আকৌ এবাৰ চাইছোঁ। প্ৰথম পাৰ্টটো হ'ল ছেকেণ্ড পাৰ্টটো, এতিয়া থাৰ্ড পাৰ্টটো। এইটো হৈ গ'ল খাৰা খাৰা নোটকেইটা এনেকৈ যাব। তোমালোকে এইটো শ্লাইড কৰিব যাব পাৰা। শ্লাইড কৰিলে এনেকৈ মূল নোটটো এইটোৱে থাকিব, ইয়ালৈকে শ্লাইড কৰিলেই হ'ল। শ্লাইডটো দেখাই দিছোঁ। শ্লাইডটো তুমি ইয়াৰ 2টা ফ্ৰেট আগৰ পৰা কৰিব পাৰা। মই 4th ফিংগাৰে কৰোঁ, এইটো 3rd ফিংগাৰ কৰিলেও কোনো কথা নাই। মই 4th ফিংগাৰে দেখাই দিছোঁ। 4th ফিংগাৰে শ্লাইড কৰিলে অলপ সুবিধা হয় ইফালৰ নোটকেইটা বজাবলৈ। তো 4th ফিংগাৰে শ্লাইড কৰিবা। ইয়াত 2nd ফিংগাৰে আকৌ এবাৰ। তাৰ পৰা এই 2nd ফিংগাৰটো ইয়ালৈকে শ্লাইড হ'ব। তাৰ পিছৰ পাৰ্টটো হৈ গ'ল 4 নম্বৰ ষ্ট্ৰিঙৰ 5 নম্বৰ ফ্ৰেট, 3 নম্বৰ ষ্ট্ৰিঙৰ 3 নম্বৰ ফ্ৰেট, এই পাৰ্টটো। এইকেইটা ক্ৰমেটিকেলি আহিব 3 নম্বৰ ষ্ট্ৰিঙত 3, 4, 5। ইয়াত গীটাৰৰ আৰু এটা পাৰ্ট আছে, এই পাৰ্টটো আমি চাই লওঁ। এইটো আছে 3 নম্বৰ ষ্ট্ৰিঙৰ 5 নম্বৰ ফ্ৰেটৰ পৰা। আমি শ্লাইড কৰিম, এইটো 3ৰ পৰা 5লৈকে শ্লাইড কৰিম 3 নম্বৰ ষ্ট্ৰিঙত। এইটো ডাউন বাজিব। দুই নম্বৰ ষ্ট্ৰিঙৰ 5 নম্বৰ ফ্ৰেট, 3 নম্বৰ ফ্ৰেট। লাষ্টৰ নোটকেইটা বাজে 3 নম্বৰ ষ্ট্ৰিং আৰু 2 নম্বৰ ষ্ট্ৰিং দুইডাল, আৰু লাষ্টত শ্লাইড এটা আছে। পাঁচ নম্বৰ ফ্ৰেটৰ দুইটা, এটা ফিংগাৰে ধৰিলে সুবিধা হয়। আকৌ এবাৰ বজাই দিছোঁ। আমাৰ আজিৰ লেচনটো ইমানতে অন্ত পৰিছে, যিহেতু আমাৰ গীটাৰৰ ইণ্ট্ৰ' পাৰ্টটো ইমানখিনি আছিলে এই গানটোত। আৰু আছে কৰ্ডখিনি আছে, কৰ্ডৰ পেটাৰ্ণখিনি আছে, তাৰপিছত গীটাৰৰ সৰু মেটেলৰ পাৰ্ট এটাও আছে। যদি আপোনালোকক কমপ্লিট গানটোৰ লেচন লাগে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব পাৰে।
যদি আপোনালোকৰ মিনিমাম 10টা কমেণ্টো মই পাওঁ যে কমপ্লিট লেচনটো লাগে বুলি, তেনেহ'লে মই নিশ্চয় আপোনালোকলৈ আগবঢ়াম। তেনেহ'লে আজিলৈ আহিছোঁ।